সালা কুয়ার পরা কেবল আমাদের কামে রবাও 1 মিনিট টাইম বানাই সাধাবে কলা খাই দিবা লাগি বতরও বয়া খাও এমান দুইবা সাধাই নাথকে আজিকালি সব মানে আর 2 নম্বরই হই যাবেন পাইরে সালা বরের গয় গয় 1 প্যাকেট পাঁচ সাদা কিনছিল এই মরগই মারা ধীরেশ্বরে কি জানি খায় সাদা নহলে বরের বা ঘরত নাই মানুহ এই সাদা মাহ নহ হই যায় ইয়া কাহক দল গাই ও আগা সাদা স্যার ও এনে বসছ তুই খালো আরবি নিকে বাবা আইলে যদি বমি করি দিয়া মো খাই বস আছে নাকি বটে খাবি দে বো আমরে এই হুক না বলি সাদা খাবি নাংমান ধৈর্য ধরবা লাগবো এই বাইহার বয় 1 প্যাকেট সাদা আনছিল তে মাদত ভরে থৈ দিছো এই বেটা ধীরেশ্বরে আমার খাই গটা থৈ যায় নাংমান থৈ গইছে হ্যাঁ মই যাবনি যাবি নেকি তুই বদে খরকান্ত এ আইবা আও ধীরেশ্বর হাতটা হাজি দাই ভুক লাগছে এই মাত্ৰ মই কামৰ পৰা আহিলো কামৰ পৰা আহি সাদা খিনি খালো হ্যাঁ তোর ভাত খাওৰা বো তোর ইমান দৌৰা দৌৰি নাই ন কিয় ক'ত যাবি ক'ত যাবি এই কাৰণে মোক বিয়াখন পাতি দিবা কৈছিলো তো বেটাই বিয়া পাতে বিয়া পাতৰু কি কৰা আপিত যাই কি কবি খৰাৰ ঘা কাটা বুলি কবি মই কি ভদ্ৰ লৰা জানা নাজনে মই তুলসী নিম্ল কৰি পি খা লৰা আৰু মোৰ সুন্দৰ জগত জানা এই চুলি আইয়া তা চুলিছা কি কৰি কবি হা আৰে তই কো টেনচন লৈছা দেউতা বন্ধন বেংকৰ পৰা লোন লম আৰু বিন্দাস খা এনে এটা কাম কৰ কালি গাইঠাপাৰা চাইডে যাম তোৰ কাৰণে যদি পাৰো কইবা তাপি চাপি চাম মোৰো তাৰ মানে বিক্ৰী চিনাকি আছে তাতে হা ইটা বল ভাত দুটা খাহি তই মই আস্তেকে দামিনী খেনে চাওঁ উপায় নাই না মোৰ তিৰি চিৰি নাই জানাই দেখো তোৰ মাই চাই নাই সৰুতে গেল তো সৰু থাকোতে দামিনীৰে দুটা তিৰি ৰাখে চাব লাগিলে কষ্ট কৰিব নালাগে বুল বিয়া পাতি দিলে সখী আজি মাল চাবা যা কথা আছিলে মোৰ বহুত পলম হলে যাবা লাগে হল কানকে ও কইয়া দিয়া কইনা চাবা যাওঁ মোৰ পলমে হল তই থাক হৈ যাও দে কাকা কইনাৰ ঘৰ কিমান দূৰে হেতি ঘৰ বেদনা উঠি গেলে ইমান দূৰতে যো ফিৰেছ যো আমি আছো লগতে ও আপনালোক বাবু সুখী নাই নেকি নাই ক'ত গৈছে বাইরে গিছে দে আমি কইনা চাবাই বন্ধ পাইছাই ও আপনালোকে নাকি তা কিবা শ্বেয়াৰ পাতি লৈ বহি থাক গৰম নহয় যাব লাজ নকৰবি লাজ নকৰবি কৈ দে হ'ব দে বাপু তোমাৰ ভিলে গুন্দি চিনি পাইছা নাই ৰে আপনার হ্যাঁ না এই মৰণ নহয় মই নহয় ই ভিলে ই পুৰা কিনে ময়ে ৰ পিছে মোৰ হ'বলগীয়া তিৰি কিষানত গৈছে ই খাই ফেলবো কিয় দেউতা বিয়া কিন্তু ফিক্স মই ফিক্সে ধৰি লৈছো বেটাই বিয়া ফিক্স কৰে মৰণ নহয় কাণত এদি কি হমলে এনচাৰ দই পাগলা এটা এইটো ফুলে ই মৰণ নহয় দিছি ললিবলৈ কিবা ইজ্জত পাৰব কি বস্তু কি দিয়া আমি ইয়াত তাক কৰবা আহিছে না আজি যাম এই দিলে এসে আপনালোকে কি দিয়েছে আমাৰ এই নিজাই বাহন দি আহিছো আমি দে তেনেহ'লে বাপু আমি আহো দে থাক তাৰিখ কৰিব আহিম বাইকো চাই যাম ভালকে চাব বিয়া দিম নেকি কাৰণ ফুল লৈ আহে পাগলা দেউতা তুহু যাই থাকছো এটা কাম আছে মই এই বাজাৰৰ ফালে যাব লাগিব বাজাৰটো কৰি ঘৰত গুচি যাম ফল কাম ঘৰত যাবি গম পাইছা না মোৰো কাম আছে ঘৰত ভাত আনবা লাগিব মই এঠাইত যাব লাগিব যা কৈ আছো কৈ তোৰ কাম আছে ঐ মোৰ পৰা আহিলি মই হ'ব লগা যদি ঘৰৰ পৰা অসুবিধা আছে দাদা আপোনাৰ তোৰ নাম কিনো মোৰ নাম ধীৰেশ্বৰ কোন আপি তুই চাবা আহিছিলি এই তাহাৰ ঘৰৰ মই নাজানো নামটো নাজানো দেউতাই উলিছে তাহাৰ ঘৰত তাইক তই জানা না মই তাইক 8 বছৰৰ পৰা ভাল পাওঁ ফ্ৰেণ্ড তই তাইক কিয় চাবা আহা তই বাদ দি এৰি পৰা তই গুচি যাও মানা কথা বেয়া হৈ যাব নহ'লে পিছত কিন্তু মোৰ ফিক্স হৈছে মই তাইক চুইছে বাদ দি মই তাইক আগৰ পৰা ভাল পাওঁ তুই আমাৰ দুটা নাচব চাইড লাগ শুনিছ না আউ ই চুৰি তুৰি হৈ ল'ব নাকি এই দাউৰা ভাল মাৰবই গৈ ভাত সেই চালা
কৰিব ধৰিলো আকৌ চালা মই কথাটো ভালকে ক'ব নোৱাৰিলো কি হ'ব এনে মই চবকে ভয় কৰো আৰু ই আজি মোক ভয় কৰি যাচ্ছে হিৰেশ্বৰ ভাইয়ে কি হলে কি হ'ল আৰু ইয়াৰ কি হলে মই বিয়া চিয়া নাপাতো দেউতা কিয় আৰু বিয়া নাপাতাই কিবা কৰি জানতো গুণ্ডাতে মোক মাৰি ফেলবা আছিল মই সিম্পাৰে নেগলে হ'ল আখৈ মই তোহাৰ লগত গুচি আহিব লাগছিল মোৰ গুণ্ডাই তাহাৰে গাঁৱৰ ওচৰত এই বাজাৰৰ ওচৰত মই বৰলা হৈ থাকি মই আৰু সারা জীবন মই কেউলা জীৱন ধৰবি তই বিয়া নাপাতে কাকা বন্ধু আ বাবা কেউলা হৈ থাকে যোন আগে যা বিয়া পাতবা নমস্কাৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেতিয়াহ'লে লাইক সাবস্ক্ৰাইব আৰু কমেন্ট শ্বেয়াৰ কৰিব লগতে ঘণ্টা বটনটো টিপি দিব চেনেলটোৰ নাম MSD প্ৰডাকশ্যন